বন্ধুসকল স্বাগতম জনাইছো মোৰ চেনেল আৰু এটা নতুন ভিডিঅ'লৈ আৰু আজি মোৰ লগত আছে নয়ন আৰু মোৰ আজি কোনো ধৰণৰ উদ্দেশ্য নাই যে আমি এইটো ঠাইলৈ যাম কাৰণ আজি আমি যিমান দূৰ পাৰো যাব চেষ্টা কৰিম পেডেল মাৰি আৰু এইটো হৈছে পুঠিমাৰী নদী আৰু পুঠিমাৰী নদীটো পাৰ হোৱাৰ লগে লগে এনেকুৱা ধুনীয়া পৰিৱেশ এটা দেখিব পায় কিন্তু এই পৰিৱেশটো জানো সকলোতে আছে কাৰণ আজিকালি মানুহবোৰে গছ-গছনি ৰুৱে কম কাটিব বেছি ধৰিছে সেইবাবে আমাৰ কাষৰ চৰাই-চিৰিকটিবোৰো বিলুপ্ত হ'ব ধৰিছে সেয়ে আমি যিমান পাৰো গছ-গছনি ৰুব লাগে আৰু আমাৰ চৌপাশৰ পৰিৱেশটো ভালদৰে ৰাখিব লাগে কাৰণ যিমান আমি গছ-গছনি ৰুম আমাৰ নিজৰ দেহাৰ স্বাস্থ্যৰ বাবেও ভাল আৰু সেয়েহে আমি যিমান পাৰো গছ-গছনি ৰুব লাগে আৰু আমাৰ চৌপাশৰ পৰিৱেশটো ভালদৰে ৰাখিব লাগে আৰু ফাইনেলি আমি আহি কানে এঠাই পালো এই ঠাইখিনিত কি ধুনীয়া লাগিছে পৰিৱেশটোৱে চাই ভাল লাগিছে আৰু সেইবাবে আমি ইয়াত ৰখিলো আৰু চাওকচোন ইয়াত এটা ধুনীয়া কুকুৰৰ পোৱালিও দেখিলো আৰু কুকুৰৰ পোৱালিটো দেখি ভাল লাগি গ'ল আৰু তাৰ লগত অলপ টাইম ভাবিলো ধেমালি কৰো আৰু ধেমালি কৰি কিনে অলপ টাইম আমি চাংখনতে বহি ললো আৰু বহি কিনে ভাবিলো আজি আমি বেলেগ ঠাইলৈ নাযাওঁ আৰু ইয়াৰ পৰা আমি ডাইৰেক্ট আৰু ঘৰলৈ যাম আৰু সেই বুলি নয়ন আৰু মই এতিয়া ঘৰলৈ যাব ধৰিছো আৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'টো ভাল লাগিলে লাইক